বেঙেনা আৰু কণী বনাম আজি। বেঙেনা পুৰি ল'ম, তাৰোপৰি মই জালনা খান্দি দিছোঁ। বেঙেনা ফালি ল'ম, ফালি লৈ ইয়াৰে ভিতৰত মই নহৰু দি দিম। নহৰু পুৰা নহৰু খালে টেষ্ট এটা বেলেগকৈ আহে। মই ভিডিঅ' বনাওঁ হয়, কোনোৱে মোৰ ভিডিঅ' নাচায়, শ্বেয়াৰ নকৰে। নাজানো, মই নতুনকৈ আহিছোঁ আপোনালোকৰ মাজত, আপোনালোকে মোক আগুৱাই নিব পাৰে এইটো। আৰু মোৰ ভিডিঅ'টো চাব, ছাবস্ক্ৰাইব কৰিব। কমচে কম ভুলবোৰ আপোনালোকে শুধৰাই দিলে কমচে কম ভাল পাম। এইটো মই নহৰু সোমাই দিলোঁ। এতিয়া জলকীয়া দুটা সোমাই দিলোঁ মই। জলকীয়া দুটা মই পুৰিব একেলগে। এতিয়া মই দুটা জুইত সোমাই দিম। মই বেঙেনা দুটা এতিয়া পুৰি ল'মগৈ। মই পিঁয়াজখিনি এতিয়া মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে চাবচোন মোৰ চেনেলটো, লাইক এটা কৰিব, কমেণ্ট কৰিব, কমচে কম ছাবস্ক্ৰাইব এটাও কৰি দিব পাৰে আপোনালোকে। আদাও ৰুকি দিম। বেঙেনাখিনি পুৰি হ'ল মোৰ এতিয়া। মই বেঙেনাখিনি বাকলি গুচাই চাফা কৰি ল'লোঁ। বেঙেনাখিনি কাটি ল'লোঁ আৰু এই বেঙেনাৰ লগত পুৰা নহৰু আৰু পিঁয়াজ জলকীয়াখিনি এতিয়া মই আদা আৰু পিঁয়াজখিনি মিক্স কৰি লওঁ। মই জিৰা গুটিকেইটা দিলোঁ। এতিয়া পিঁয়াজখিনি ভাজি ল'ম। কণী আৰু বেঙেনাখিনি মই মিলাই ল'লোঁ, এতিয়া ভাজি ল'ম। মোৰ বেঙেনা পুৰা কণী ভাজি হৈ গ'লগৈ। বহুত সোৱাদ হয়, খাই চাবচোন।